নমস্কাৰ পোনপ্ৰথমে মই আপোনালোকক সকলোকে মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত মই মিউচুৱেল ফাণ্ড কি হয় বা ই কেনেকৈ কাম কৰে তাৰ ওপৰত অকণমান আলোচনা কৰিম। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব। আমাক সকলোকে টকা লাগে আৰু সেইকাৰণে আমাৰ যিখিনি ছেভিংছ আছে, আমাৰ যিখিনি জমা ধন আছে, সেইবিলাক আমি বেলেগ বেলেগ জেগাত ইনভেষ্ট কৰোঁ। যেনেকৈ আমাৰ বহুতে বেংকত ছেভিংছ একাউণ্টত থৈ দিয়ে বা কিছুমানে ফিক্সড ডিপজিট কৰি এটা এমাউণ্ট থৈ দিয়ে আৰু বহুতে দেখা যায় যে লাইফ ইঞ্চুৰেঞ্চ কোম্পানীবিলাকত পলিচি কিনি থৈ দিয়ে। কিন্তু আমি কেতিয়াও শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট নকৰোঁ, কিয়নো আমাৰ মনত এটা সদায় ভয় থাকে যে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিলে পইচা ডুবিব। কাৰণ এটাই কথা যে আমি শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে ইমান সবিশেষ ভালকৈ নাজানো। চ' মিউচুৱেল ফাণ্ডৰ জৰিয়তে আমি ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিব পাৰোঁ। চ' ইয়াৰ আগতে আমি জানিব লাগিব মিউচুৱেল ফাণ্ড কি বস্তু। হোৱাট ইজ মিউচুৱেল ফাণ্ড? চ' মিউচুৱেল ফাণ্ড মানে হৈছে আমি কেইজনমান লোক একেলগে লগ হৈ যিকোনো এটা ঠাইত বা যিকোনো এটা কোম্পানীত ইনভেষ্ট কৰা। চ' মিউচুৱেল ফাণ্ডৰ জৰিয়তে আমি একচুৱেলি ষ্টক মাৰ্কেটতে ইনভেষ্ট কৰা হয়, কিন্তু আমি ডাইৰেক্টলি ষ্টক মাৰ্কেটত ইনভেষ্ট নকৰোঁ। আমি যিটো কোম্পানীত মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিম, অৰ্থাৎ এছেট মেনেজমেণ্ট কোম্পানীবিলাকে কিছুমান হাইলি কোৱালিফাইড প্ৰফেচনেল মেনেজাৰ তেওঁলোকে ঠিক কৰি থয়, যিবিলাকে ষ্টক মাৰ্কেটৰ কোনটো ষ্টক কিনিলে বেছি লাভ হ'ব, কোনটো ষ্টক আজি ডুবিব পাৰে, কোনটো ষ্টক আজি আপ হ'ব পাৰে, এইবিলাকৰ বিষয়ে তেওঁলোকৰ ভাল জ্ঞান থাকে। তেওঁলোক এইবিলাকৰ ওপৰত ভাল এক্সপিৰিয়েঞ্চ হোল্ডাৰ হয়। চ' তেওঁলোকে সেই আমাৰ গোটেইবিলাকৰ পইচাখিনি একেলগে লগ কৰি ষ্টক মাৰ্কেটত বেলেগ বেলেগ ষ্টকত ইনভেষ্ট কৰে, যাতে এটা বা দুটা ষ্টকত কিবা কাৰণত ডুবিলেও বাকীকেইটা ষ্টকে এটা ভাল লাভ আনি দিয়ে, যাৰ ফলত মিউচুৱেল ফাণ্ডত লছ হোৱাৰ সম্ভাৱনা খুবেই কম থাকে বা খুবেই কম দেখা যায়, আৰু সেইকাৰণে মিউচুৱেল ফাণ্ডত ৰিস্ক খুবেই কম বুলি আমি ক'ব পাৰোঁ। চ' মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰাৰ কাৰণে আমাক কোনো ডিমেৰিট একাউণ্ট নালাগে। আমি SIP অৰ্থাৎ ছিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেনৰ জৰিয়তে আমি মাহেকত 500 টকাৰ পৰা আমি মিনিমাম 500 টকাৰ পৰা আমি ইনভেষ্ট কৰিব পাৰোঁ, আৰু বছৰে আমাক 10ৰ পৰা 20% পৰ্যন্ত আমাক তেওঁলোকে ৰিটাৰ্ণ দিব পাৰে। চ' মই আশা কৰোঁ যে আপোনালোকে এই ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকৃত হৈছে। চ' লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কিয়নো মই আকৌ আহি আছোঁ মিউচুৱেল ফাণ্ডৰ আৰু বেলেগ বেলেগ তথ্যৰ ওপৰত শুদ্ধ অসমীয়াত ভিডিঅ' বনাবলৈ। চ' আজিলৈকে ধন্যবাদ।